Hello everyone, good morning. আজি হৈছে 2025 বৰ্ষৰ প্ৰথমটো দেওবাৰ। আজি আমি আটাই মিলি বনভোজ খাবলৈ ওলাইছো চনকালৈ। এই আমাৰ বাছখন আহি পালে, বস্তু বাহানিখিনিও আমি বাছত উঠাবলৈ ৰেডি কৰি লৈছো। হেল্ল', হাই। গুড এই আপে মাছুদে বসেছি কি খবর মানুটো আমি এটাই বাছখনত উঠি ললো। বুটৰ লগত নাৰিকল মিক্স কৰি খাই ইমান যে ভাল লাগে, সেয়া খাই খাই আমি গৈ আছো। চনকাৰ ফালে যোৱা ৰাস্তাটো খুবেই বেছি ধুনীয়া। চাৰিওফালে খেতি পথাৰ বহুত বেছি ভাল লাগিছে। কিন্তু সেইদিনা দেওবাৰ আছিলে বাবে বহুত বেছি ট্ৰেফিক জাম আছিলে আৰু ৰাস্তাটো আছিলে বহুত বেছি ঠেক। দেখিছেনে ৰাস্তাটো কিমান বেছি ঠেক, দুখন গাড়ী একেলগে অহা যোৱা কৰিব নোৱাৰি। এয়া আমি পিকনিক স্পট পাই গ'লো। এতিয়া বাজিছে দুপৰীয়া 1:30। ব্ৰহ্মপুত্ৰৰ পাৰৰ ধুনীয়া ঠাই এডোখৰ আমি বাছি ল'লো। যিহেতু আমাৰ আহি পোৱাত বহুত বেছি পলম হৈছে, সেইবাবে সকলোৱে দৌৰা দৌৰিকে কামে কাজে লাগি গ'ল। এতিয়া যদিও দুপৰীয়া হৈছে, পিকনিক ব্ৰেকফাষ্ট হিচাপে বিখ্যাত কণী, ব্ৰেড, জেম আৰু চাহ খাই ল'লোঁ। আমি অলপ ফুৰিবলৈ ওলাই গ'লো। ব্ৰহ্মপুত্ৰৰ বালিচৰত আজি উখল মাখল পৰিৱেশ। সৰু সৰুকৈ টেণ্ট বনাই দিছে বনভোজ খাবলৈ অহা মানুহখিনিৰ বাবে। ধুনীয়াকৈ ভজা মাংস খাই ল'লোঁ। আমাৰ জুলি পেহীয়ে বিহু গান শুনি ৰ'বই নোৱাৰিলে, ইমান ধুনীয়াকৈ এপাক নাচিলে চাওকচোন।
বতাহে উৰি আহি ক'লে যে পাহাৰৰ চূড়াকে মেঘে মেঘে যাচিয়াৰে আদৰ ঝুৰি দিয়ে বেকেৰে হিৰে হিৰে জপিয়া আবেগেৰে এয়া আমি এতিয়া ভাত খাবলৈ বহিলোঁ। আবেগৰ ৰাগি বতাহত উৰে চুদিশে মন কিনো কৰো তুমি নাই মোৰ কাষতে বিচাৰিছো কাষৰতে সদায় তোমাক আমাৰ বনভোজৰ খানাটোত আছিল দালি, ভাত, তৰকাৰী, চালাড, মাছ, লোকেল মুৰ্গী, ব্ৰইলাৰ মুৰ্গী এইবোৰ। খানা বহুত টেষ্টি বনাইছিলে। বিচাৰিছো কাষৰতে সদায় তোমাক হোলা শিকিব কুৰাপোন নকওঁ মই আনক। এতিয়া বাজিছে ইভিনিং 5টা। লাহে লাহে বেলি ডুব গ'ল, আন্ধাৰো নামি আহিলে। আধা সংখ্যক বনভোজৰ দল ঘৰা-ঘৰি গ'ল। ধুনীয়াকৈ খাই বৈ বস্তু বাহানি সামৰি আমিও ঘৰ আহিবলৈ ওলালোঁ। ভিডিঅ'টি চাই যদি আপোনালোকৰ ভাল লাগিলে লাইক কমেণ্ট কৰিব দেই। থেংক ইউ ছ' মাছ ফৰ ৱাচিং। Hello?